অ' দেউতা কি ইমান পুৱা উঠলি আজি? অ' কি পুৱা উঠলি আজি তই কি নাজনা নেকি? কি আজি কি এলা কি উল্টা পাল্টা কথা বুক পাই আইছা? কি আজি কি তই আজি কি নাজনা? আজি আমাৰ মায়ে মৃত্যু হ'বা আজি 1 বছৰ হ'ল। তই আজি সেইটো দিনে নাজনা তই আজি? ঐ মই এলা শ্ৰাদ্ধটো পাতিব নোৱাৰো। বেমাৰতে ইমান টকা গেছি, শ্ৰাদ্ধৰ নামত ইমান টকা ক'ৰ পৰা মই খৰচ কৰিম? নাংগে যা শ্ৰাদ্ধ কৰিবা। অ' দেউতা তই কিন্তু বৰ বেয়া কথা ক'লি। মৰা মানুহ এটাক তই ইনকে ক'লি। ঐ তই মোৰ পৰা কাষাৰ হ। মই এনেই ৰাগ উঠি আছে, এনেই পইচা পাতি নাই তাইৰ নামত কত কিমান পইচা খেদালো আৰু তই শ্ৰাদ্ধ কৰাৰ নাম লৈছা। যা চাই ধৰ মোক কামখিনি কৰিবা দি। অ' তাৰ ভিতৰে কি এটা কথা হ'লে। কি কথা? তইতো জানাই আজি আমাৰ মায়ে মৰিবাৰ 1 বছৰ হ'ল। দেউতাক মই ক'লো শ্ৰাদ্ধ পাতিবা, দেউতাই নাপটো বুলি কৈছে। কথাটো হয় ৰ। সি কি কৈছে তোক? নকৰো বুলিয়ে কৈছে নেকি? সি ডাইৰেক্ট নকৰো বুলিয়ে কৈছে। আৰু মান্যমতে বোলে বেমাৰত বহুত পইচা খেদাইছে, এতিয়া বোলে সি শ্ৰাদ্ধ তাৰ পইচাই খেদাব নোৱাৰে। সি মোক ইনকে কৈছে। নহ'ব ইনকে নহ'ব ৰ। ইনকে হ'ব কথাখিনি তই কচোন। তাৰ লগত বলা কথা পাতিম, মই কথা পাতিম। তই যাচোন যা, মই মুখখন ধুই পেলাই যাই আছো। তই তাক বুজাবি অলপ। মই বুজাই আছো যা। কৰিবা লাগিব শ্ৰাদ্ধখান আজি প্ৰথম শ্ৰাদ্ধ হয়, কিয় নকৰিব? কৰিব লাগিব। উঠিলো ৰ। মই বেৰা গাঁঠি কেইটা মাৰি দিম, মই কামত যাব লাগিব। দে দি মোৰ এখিনি হোৱা হ'লেও দে। ৰ তই এলাখান কি কৰিবা আলছানো? আজি পুতেৰে যাই পেলাই মোৰ ঘৰত শিকাই থৈ আহিছে, মোক শিকাই থৈ আহিছে, গম পাইছা? তোক বুজাবা দিছি। তই এলাখান কি শ্ৰাদ্ধখান পাতিব লাগে না নালাগে? নহয় কাকা, তাইৰ নামতে কিমান টকা খৰচ হৈছে আৰু শ্ৰাদ্ধখান কিনকে পাতোৱে মই? সেই তই সিনকে ক'লি নহয় না। এনেকুৱা কথা নহয়, তই ইমানখিনি পইচা খেদৰো সাৰ্থক আহিবাৰ নহয়। তই মানুহটো বাচাবা নলিয়ে কমচে কম তাৰ আত্মাটো শান্তি দিবাৰ কাৰণে এখন পাতিব লাগিব। নতুন মৰি যোৱাৰ পিছত তই যি পাৰি যাবি এনেকুৱা কথা নহয়তো। কথাবিলাক অলপমান ভাবি চিন্তি কৰিব লাগে। কিহৰ কাৰণে তই নাপাতা কচোন? কাকা তই গম পা দেখোন 1 বছৰ আগত তাইৰ নামত কিমান 4 লাখ 5 লাখ টকা খেদালো, এতিয়া আৰু 5-6 হাজাৰ টকা কিনকে মই জগাল কৰোৱে। সেনেকুৱা কথা নহয়। কথাবিলাক তই ইনকে ভাবিলি বহুত সহজ বুলিয়ে ভাবি। কিন্তু চাওঁ আজি মই 6টা পৰিয়াল মই ইনকে কাম কৰিয়ে চলি আছোঁ। কিন্তু কিবা এটা কাৰোবাৰ কিবা হৈ গ'লে মোৰ দায়িত্ব ৰান্ধক শেষ কৰিবৰ কাৰণে। তাতে মোৰ ওপৰতে নিৰ্ভৰশীল, গম পাইছা? জীয়াই থাকোঁতে কত কিমান টকা খৰচ কৰিলো, মৰা মানুহ প্ৰতি মোৰ শ্ৰদ্ধা নাই দে। নহয় তেনেকুৱা কথা নহয়, গম পাইছা না? ময়ো কিবা লাগিলে অলপ দিম যা পাপা। আৰে কৰ ইনকে ভাল নালাগিব। কাকা মই অলপ আকৌ কৰিব নোৱাৰো দে। তোৰ কিবা ধৰ্ম লাগছি তই নিজে কৰি থাক, মই নোৱাৰো। মই যাম। তোৰ চলিটো কিমান দুখত তাৰ মাকৰ শ্ৰাদ্ধখান পাতোং খুজিছিল। সি চাই এটাই চলি মাকত শ্ৰাদ্ধখান ইমান ধুনীয়া কৰি পাতোং খুজিছিল, সেইখিনি সিহঁতৰ তোৰ কৰবা সামৰ্থ্য নহ'ল। মই ভাইটিক বুজালো, নুবুজে। বহুত বুজাব চেষ্টা কৰিলো। কি কৰিম বুলি ভাবছা এতিয়া? নুবুজিলি আৰু কি কৰিবি? মাৰ আত্মাটোৱে আৰু সিনকে শান্তি লাভ কৰক দে। নকৰো দে। সিনকে ক'লি নহয় ৰ, কৰিব লাগিব। কিয় নকৰিম? কিবা এটা ব্যৱস্থা কৰিব লাগিব। মই তাকে ভাবি আছো কি কৰা যায়। উঠছোন উঠ, আমি এটা জেগাৰ পৰা আহোঁ। ক'ত যাবি? উঠছোন উঠ। ক'তে যাওঁ? কিয় ইমান দেৰি কৰি আহিলি? মই আজি কাম কৰিব অহা নাই ৰ। মই পাব লগা পইচাখিনি নিব আহিছিলো। পইচাখিনি লগা আছে মানে মোক অলপ। অকস্মাতে পইচা খুজিব আহিলে পইচা নাপায় নহয়। মোৰ লগত পইচা নাই। অলপ হ'লেও পইচা দি ইয়াৰ মাকৰ শ্ৰাদ্ধখান পাতিব লাগে, পইচা নাই, গম পাইছা না? মোৰ লগত অলপমান পইচা আছে। এতিয়া যিখিনি আছে সেইখিনি লৈ গ'লি হ'ল আৰু কালিৰ পৰা কাম কৰিব আহিলে হ'ল। টাইমত আহিব লাগিব। আহিম দে। তাৰ ভিতৰতে বচোন, মই কাগজখন লওঁ দে।
লেখচোন লেখ মই কৈ আছোঁ বুট লেখ 3 কেজি তাৰপিছত আপেল লেখ 1 কেজি তাৰপিছত কুঁহিয়াৰ 2ডাল দি চাওঁ ঠিক আছে তই বজাৰখিনি জলদি কৰি লৈ আহ তাৰপিছত তই আহোঁতে গাঁৱৰ বয়সস্থ মানুহ এটাক মাতি আহিবি কি মানুহ মাতিবা যা তোক তো কৈ কৈ মানুহবা নল্লোৱে সেইকাৰণে আমি তই অলপ পইচা যোগাৰ কৰি পেলাই শ্ৰাদ্ধখন পাতিবা ওলছোঁ আৰু আত্মাৰ শান্তিৰ কাৰণে আখনি হাত কৰিমেই আমি তইতো তোক কৈ লাভ নাই এইবিলাক কথা এলাখান কিন্তু মোৰ চতত মই কৰিব নাজানো দেই মৰা মানুহ মৰি গৈছি আৰু পইচা খৰচ কৰিব জাগা নাই নেকি তোৰ দে বাদ দি ডক্টৰৰ কথা বাদ দি মোক লিষ্টখন দি মই বাজাৰৰ পৰা আহোঁ যা যা তই বজাৰখিনি কৰি লৈ আহ মাথা গৈছি দে চালা গৰু চুৰটো কথা চথা নুশুনে মোৰ কথা আৰু গণ্য নকৰে তই তাক গৰু চুৰ বুলি কৈছা ন তই বচোন ব গৰু চুৰ কোনি মই কওঁ দে মাকৰ নামত যিখিনি হাত কৰিব গৈছি সি তই মূল্য সেইখিনি হাতে কৰিব গম পাইছা তই একো বুজিব নাই আৰু তই তাক মূৰ্খ বুলি কৈছা গৰু চুৰ বুলি কৈছা তাত চিকিনো তোৰে মাথাটোত নাই দেখো একো কাকা তই ভাল কথাই ক'লি মোৰ কথাখিনি এতিয়াহে বুজি পালোঁ সি মাকৰ কাৰণে যিখিনি কষ্ট কৰিলা সি মই মূল্য মোৰ কাৰণেও সেইখিনি কষ্ট কৰিব এইখিনি কথা তই বুজি পালি গতিকে মোৰো ভাল লাগছি মই তোক ৰাতিপুৱাই সেইকাৰণে বুজাব গৈছিলোঁ কিন্তু তই তেতিয়া বুজি নাপালি তেতিয়া বুজি পালি হয় আমি ইমানখিনি সময় শ্ৰাদ্ধখন পাতি দিব পাৰিলোঁ হয় সিয়াৰ মাকৰ কাৰণে ইয়াৰ অলপমান মৰম আছে গতিকে এই ইনকে কৰিব খুজিছি তই তাৰ সেইখিনি ইয়াতকে তই সেই কৰিব খুজিছা দে যি হ'ল হ'ব দেই তই এতিয়া মানুহখিনি মাতি আহ আৰু বামুণকো মাতি আহিবি মই ঘৰৰ কামখিনি কৰোঁ যা 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 জলদি সেইখিনি ইয়াত কৰি দিব লাগে মোৰ আজি কামত যোৱাও নহ'ল